হেল্ল' গাইজ, আজি আমালোক শিকিম মানুহৰ মাজলৈ কাপোৰ কেনেকৈ আহিল। এইখিনি আজি ৰিডিং পঢ়িম। অৰুণাচল প্ৰদেশত কামলাং নামেৰে এখন নৈ আছে। কুৱানচা নামৰ ডেকা এজন প্ৰায় তালৈ মাছ মাৰিবলৈ যায়। কুৱানচা ঘাটমাউৰা। তেওঁ ওৰে দিনটো পথাৰত কাম কৰিলেহে দুবেলা দুমুঠি খাবলৈ পায়। নহ'লে তেওঁ পেটত গাঁঠি টেকেলিও কাটি। তেওঁৰ কিন্তু মাছ মৰাতহে হেঁপাহ। এদিন তেওঁ কামলাঙৰ পানীত এখন দলং পাতি থলে। গধূলি পৰত দলংখন গাঁঠি তেওঁ এমনত জঁপিয়াই উঠিল। দুটা অচিনাকি মাছ দলঙত উঠিছে। তাৰে এটা সৰু, আনটো ডাঙৰ। মাছটো দেখি তেওঁৰ চকু থৰ হ'ল। ঘৰলৈ নি গাঁৱৰ খোলাত এটা ডাঙৰ মাছটো জীয়াই থলে আৰু সৰু মাছটো খালে। পাছদিনাখন গধূলি কামৰ পৰা উভতি আহি কুৱানচা তেওঁৰ ঘৰটো কাপোৰেৰে ভৰি থকা দেখিলে। এদম কাপোৰ কোনে বাৰু আনি থলে। কাপোৰৰ দমটো বিস্ময় তেওঁৰ চকু কপালত উঠিল।